ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পুনৰবাৰ মোৰ এই চেনেলটোলৈ স্বাগতম জনাই মই আজি তোমালোকৰ বাবে আগবঢ়াই দিবলৈ লৈছোঁ অন্য এখনি ৰচনা বিদ্যালয়ৰ আলোচনী আৰু ইয়াৰ প্ৰয়োজনীয়তা। আহাচোন ৰচনাখনিৰ মাজলৈ যাওঁ। আৰম্ভণি। বিদ্যালয়ৰ আলোচনী হৈছে মূলতঃ শিক্ষাৰ্থীসকলৰ সৃষ্টিশীল প্ৰতিভা বিকাশৰ এখন মুক্ত মঞ্চ য'ত তেওঁলোকে নিজৰ সৃজনীমূলক চিন্তাধাৰাৰ পৰিচয় দিব পাৰে। বিদ্যালয়ৰ আলোচনী বিভিন্ন ধৰণৰ হ'ব পাৰে। সাধাৰণতে বিদ্যালয়ত বাৰ্ষিক আলোচনী, হাতে লিখা আলোচনী আদি প্ৰকাশ কৰা হয়। বিদ্যালয়ৰ আলোচনীসমূহত বিভিন্ন শিতান অন্তৰ্ভুক্ত কৰা দেখিবলৈ পোৱা যায়। সাধাৰণতে দেখিবলৈ পোৱা তেনে কিছুমান শিতান হৈছে প্ৰবন্ধ শিতান, গল্প শিতান, কবিতা শিতান, অনুভৱ লেখাৰ শিতান, চিত্ৰাংকনৰ শিতান আৰু অন্যান্য। এই অন্যান্য শিতানতেই সাক্ষাৎকাৰ, সাঁথৰ, কুইজ, মহৎ লোকৰ বাণী, নীতি শিক্ষামূলক কাহিনী আদি অন্তৰ্ভুক্ত হৈ থাকে। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ৰুচি অনুসৰি গল্প, কবিতাৰ লগতে চিত্ৰ অংকন, নিজৰ ব্যক্তিগত জীৱনৰ অনুভৱ, ভ্ৰমণৰ অনুভৱ লিখি প্ৰকাশ কৰিব পাৰে। তদুপৰি কিছু বিশেষ ক্ষেত্ৰত দখল থকা অভিজ্ঞ ব্যক্তি আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও আলোচনীৰ বাবে লেখা আগবঢ়াব পাৰে। বিদ্যালয়ৰ আলোচনী প্ৰস্তুতৰ বাবে এখন সম্পাদনা সমিতি থাকে। এই সমিতিত আলোচনীখনৰ উপদেষ্টা, তত্ত্বাৱধায়ক, সম্পাদক, বেতুপাতৰ শিল্পী, অলংকৰণ কৰা শিল্পীৰ নাম, আৰ্হিপাঠ চাওঁতা আদিৰ নাম, সদস্যসকলৰ নাম উল্লেখ কৰা হয়। ইয়াৰ উপৰি ছপা আলোচনীত মুদ্ৰকৰ নাম তথা মুদ্ৰণ প্ৰতিষ্ঠানৰ নাম দিয়া হয়। আলোচনীখনৰ উপদেষ্টা হিচাপে থাকে বিদ্যালয়ৰ প্ৰধান শিক্ষক বা অধ্যক্ষ আৰু তত্ত্বাৱধায়ক হিচাপে থাকে এজন শিক্ষক বা এগৰাকী শিক্ষয়িত্ৰী। সম্পাদক হিচাপে থাকে এজন ছাত্ৰ বা ছাত্ৰী। আন আন আলোচনীৰ দৰে বিদ্যালয়ৰ আলোচনীৰো এটি উপযুক্ত শিৰোনাম দি সম্পাদকীয় লিখাটো আৱশ্যক। সম্পাদকীয়ৰ দ্বাৰাই সম্পাদকজনৰ চিন্তা চৰ্চা তথা অধ্যয়নৰ গভীৰতাৰ উমান পাব পাৰি। বিদ্যালয়ৰ আলোচনীৰ প্ৰয়োজনীয়তা। শিক্ষাৰ্থীৰ জীৱনত আলোচনীৰ প্ৰভাৱ অপৰিসীম। বিদ্যালয় হৈছে শিক্ষাৰ মন্দিৰ আৰু শিক্ষা হৈছে ব্যক্তিৰ জীৱন গঢ়াৰ প্ৰধান আহিলা। বিদ্যালয়ত আলোচনীৰ প্ৰয়োজনীয়তাৰ বিষয়ে তলত সংক্ষেপে আলোচনা কৰা হৈছে। বিদ্যালয়ৰ আলোচনী হৈছে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক অনুশীলনৰ এখন গণতান্ত্ৰিক মঞ্চ। ইচ্ছুক সকলো ছাত্ৰ-ছাত্ৰীয়ে আলোচনীৰ বাবে নিজৰ ৰুচি অনুসৰি লেখা লিখিব পাৰে আৰু মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে। বিদ্যালয়ৰ আলোচনীয়ে ছাত্ৰ-ছাত্ৰীৰ লিখন কৌশলৰ বিকাশ সাধন কৰাত যথেষ্ট সহায় কৰে। আলোচনীয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত লিখাৰ এক অভ্যাস গঢ় দিয়ে। এনেদৰেই বিদ্যালয়ৰ আলোচনীৰ জৰিয়তে আত্মপ্ৰকাশ কৰা লেখকেই কেতিয়াবা ভৱিষ্যত জীৱনত আগশাৰীৰ লেখক হোৱাৰ উদাহৰণ নথকা নহয়। বিদ্যালয়ৰ আলোচনীয়ে যে কেৱল ছাত্ৰ-ছাত্ৰীৰ মাজত লিখন দক্ষতাৰেই বিকাশ সাধন কৰে তেনে নহয়, বৰঞ্চ আলোচনীয়ে চিত্ৰশিল্পী, অলংকৰণ শিল্পী আদিৰো জন্ম দিয়ে। মুঠৰ ওপৰত ক'ব পাৰি যে বিদ্যালয়ৰ আলোচনীয়ে সৃষ্টিশীল সকলো প্ৰতিভাক একত্ৰিত কৰি এদল সৃষ্টিশীল লোকৰ জন্ম দিয়ে। সকলো উৎসৰ পৰা বিবিধ জ্ঞান আহৰণ কৰাটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সম্ভৱপৰ নহয়। সেয়ে বিদ্যালয়ৰ আলোচনীৰ যোগেদি একে ঠাইতে বিভিন্ন বিষয়ৰ বিভিন্ন জ্ঞান আহৰণ কৰাত ছাত্ৰ-ছাত্ৰীসকলে সুবিধা লাভ কৰে। বিদ্যালয়ৰ আলোচনীয়ে লেখকৰ সমান্তৰালকৈ পাঠকৰো সৃষ্টি কৰে। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বা সহপাঠীসকলৰ লেখা পঢ়িবলৈ স্বাভাৱিকতে উৎসাহিত হৈ থাকে আৰু সেয়ে আলোচনী প্ৰকাশৰ লগে লগে পঢ়িবৰ বাবে আলোচনীখন হাতত তুলি লয়। বিদ্যালয়ৰ আলোচনীয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত ভাষা জ্ঞান বৃদ্ধি কৰে, তেওঁলোকৰ ব্যাকৰণ আৰু বানান শুদ্ধ কৰে তথা শব্দ সম্ভাৰ বৃদ্ধি কৰে। অভিজ্ঞ শিক্ষকৰ তত্ত্বাৱধানত প্ৰস্তুত কৰা আলোচনীত সাধাৰণতে ভুল নাথাকে, কিন্তু কেতিয়াবা দেখা যায় যে ছপাশালৰ লোকৰ অমনোযোগিতাৰ বাবে কিছুমান শব্দৰ বানান ভুল হয়। বিদ্যালয়ৰ আলোচনীয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত দলগত কৰ্ম কৰাৰ মানসিকতা, সহযোগিতা, নেতৃত্ব প্ৰদান আদি গুণাৱলীৰো বিকাশ সাধন কৰাত বৰঙণি যোগায়। সকলো ছাত্ৰ-ছাত্ৰীয়ে যেতিয়া একেলগে আলোচনী প্ৰস্তুতৰ কামত ব্যস্ত হৈ থাকে তেতিয়া স্বাভাৱিকতে তেওঁলোকৰ মাজত উক্ত গুণৰাশি বিকশিত হৈ উঠে। বিদ্যালয়ৰ আলোচনীয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত আত্মবিশ্বাসৰ ভাৱ বৃদ্ধি কৰে।
আত্মবিশ্বাস থকা ছাত্ৰ-ছাত্ৰীয়ে আনৰ সন্মুখত বিনা দ্বিধাই যিকোনো বিষয় উপস্থাপন কৰিব পাৰে তথা সকলো কামতেই আগবাঢ়ি যাব পাৰে। আলোচনী প্ৰকাশৰ অসুবিধা। বিদ্যালয়ৰ আলোচনীৰ বহুতো ইতিবাচক দিশ আছে যদিও আলোচনী প্ৰকাশৰ লগত কিছুমান অসুবিধাও জড়িত হৈ আছে। তেনে কিছু অসুবিধাৰ বিষয়ে তলত থুৰতে উল্লেখ কৰা হৈছে। বিদ্যালয়ৰ আলোচনী প্ৰকাশৰ ক্ষেত্ৰত দেখা দিয়া প্ৰধান সমস্যাটো হৈছে অৰ্থ বা টকা পইচাৰ নাটনি। ছপা কৰা আলোচনী একোখন সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰকাশ কৰি উলিওৱাটো সহজসাধ্য নহয়। যিসমূহ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক তেনেবোৰ বিদ্যালয়ত সেই সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে আলোচনী ছপা কৰি উলিওৱাত অসুবিধাই দেখা দিয়ে। আলোচনী প্ৰকাশৰ লগত জড়িত দ্বিতীয়টো অসুবিধা হৈছে ছাত্ৰ-ছাত্ৰীৰ মাজত দেখা দিয়া অধ্যয়ন বিমুখিতা। লিখাৰ প্ৰথম চৰ্তটোৱে হৈছে পঢ়া। ভাল লেখক হ'বৰ বাবে প্ৰথমে এজন ভাল পাঠক হোৱাৰ প্ৰয়োজন। সেয়ে লিখিবলৈ হ'লে ছাত্ৰ-ছাত্ৰীসকলে প্ৰথম পঢ়িব লাগিব। কিন্তু বৰ্তমান সময়ত বেছি সংখ্যক ছাত্ৰ-ছাত্ৰীৰ মাজত দেখা দিয়া সমস্যাটো হৈছে তেওঁলোকৰ মাজত পঠনৰ অভ্যাস নথকাটো। আলোচনী এখন প্ৰকাশ কৰা হয় ছাত্ৰ-ছাত্ৰীৰ কাৰণে। ইয়াৰ প্ৰধান উদ্দেশ্যই হৈছে ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ সৃষ্টিশীল প্ৰতিভা বিকাশৰ সুবিধা প্ৰদান কৰা। কিন্তু দেখা যায় যে কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে আনৰ লেখা নকল কৰি বা বেলেগৰ হতুৱাই লেখা প্ৰস্তুত কৰি আলোচনীৰ বাবে দিয়ে। এনেধৰণে প্ৰস্তুত কৰা আলোচনীয়ে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশত কোনো ধৰণৰ সহায় নকৰে, বৰং তেওঁলোকৰ ক্ষতিহে কৰে। আলোচনী প্ৰকাশ কৰাৰ গোটেই কামটোত যথেষ্ট সময় তথা প্ৰচেষ্টাৰ প্ৰয়োজন হয়। লেখা প্ৰস্তুতৰ পৰা আৰম্ভ কৰি আৰ্হি পাঠ চোৱা, শুধৰণি কৰা আদি সময় খৰচী কাম। শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ ধৈৰ্য তথা দায়বদ্ধতা নাথাকিলে এখন সৰ্বাংগ সুন্দৰ আলোচনী কেতিয়াও প্ৰস্তুত কৰিব নোৱাৰি। সামৰণি। ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেৱল পাঠ্যপুথিৰ জ্ঞানেই পৰ্যাপ্ত নহয়। তেওঁলোকৰ বাবে বাহিৰৰ পৃথিৱীৰ জ্ঞানো সমানে প্ৰয়োজনীয়। এনে বাহিৰা পৃথিৱীৰ জ্ঞানৰ সম্ভেদ আলোচনীৰ যোগেৰে লাভ কৰিব পাৰি। আলোচনী অধ্যয়ন কৰিলে ছাত্ৰ-ছাত্ৰীৰ ভুলৰ পৰিমাণ হ্ৰাস হয় আৰু লগতে পঠনৰ অভ্যাস গঢ়ি উঠে। বিদ্যালয়ৰ আলোচনীৰ লগত জড়িত ছাত্ৰ-ছাত্ৰীসকলে পৰৱৰ্তী সময়ত কিতাপক ভাল পাবলৈ লয় আৰু তেওঁলোকৰ মাজত গ্ৰন্থপ্ৰেম জাগি উঠে। গতিকে সামৰণিত ক'ব পাৰি যে ছাত্ৰ জীৱনত সৃজনীশীলতাৰ বিকাশ কৰিবলৈ তথা ভৱিষ্যতে গ্ৰন্থপ্ৰেমীৰ এখন পৃথিৱীৰ সৃষ্টি কৰিবলৈ বিদ্যালয়ৰ আলোচনীয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰচনাখনি শুনি তোমালোকে কেনে পালা বাৰু জনাবাচোন। পৰৱৰ্তী সময়তো মই তোমালোকৰ বাবে এনেধৰণৰ আৰু ৰচনা যুগুতাই আনিম। আজিলৈ ইমানতেই বিদায় লৈছোঁ। ধন্যবাদ।